অৱশেষত দলগাঁৱৰ প্ৰক্সিমা ক্ৰপ ছায়েন্স প্ৰাইভেট লিমিটেড নামৰ সাৰ কাৰখানাত উপস্থিত কৃষি বিভাগৰ লোক অবৈধভাৱে ৰাসায়নিক সাৰ প্ৰস্তুত কৰাৰ বাতৰি প্ৰকাশৰ অন্তত কাৰখানাখনত উপস্থিত হয় দৰং জিলা কৃষি বিভাগৰ লোক উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কাৰখানাখনৰ বিৰুদ্ধে উঠিছিল বহু অভিযোগ উপযুক্ত বৈধ নথিপত্ৰৰ অবিহনে কাৰখানা চলোৱাৰ অভিযোগ উঠিছিল জৈৱিক কাৰখানাখনত ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰস্তুত কৰাৰো উঠিছিল অভিযোগ অৱশেষত কাৰখানাখনত কৃষি বিভাগৰ লোক উপস্থিত হৈ পৃথকে সাৰৰ নমুনা সংগ্ৰহ কৰি লেব টেষ্ট কৰিবলৈ পঠিয়ায় টেষ্টৰ ফলাফলৰ পিছতহে জানিব পৰা যাব উত্থাপিত অভিযোগ সঁচা নে মিছা বিভাগৰ পৰা আমাৰ ৰাসায়নিক সাৰ আৰু অৰ্গেনিক সাৰৰ নডেল বিষয়া শ্ৰীযুত মনোৰঞ্জন শৰ্মাৰ লগত আহিলোঁ প্ৰক্সিমা ক্ৰপ ছায়েন্স প্ৰাইভেট লিমিটেডৰ যিটো আমাৰ অৰ্গেনিক ফাৰ্মিং ইউনিট আছিল সেইটো পৰিদৰ্শন কৰিবলৈ আহিলোঁ পৰিদৰ্শন কৰিব আহি আমি দেখা গ'ল যে এওঁলোকক নিম বেছ ফাৰ্মিং কম্পোষ্ট বনাবৰ কাৰণে জিলাই এখন মানে চাৰ্টিফিকেট দিয়া হৈছিল এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিৰ্দেশ যে আমাৰ অৰ্গেনিক সাৰখিনি বেছি হৈ যাতে ইনঅৰ্গেনিক সাৰখিনিক কণ্ট্ৰল কৰিব পাৰে এনেকুৱা এটা উদ্দেশ্য আমাৰ আছিল যে আমাৰ ৰাসায়নিক সাৰৰ প্ৰতিৰোধ কৰিবৰ কাৰণে জৈৱিক সাৰে আমাৰ খেতিপথাৰ হওক আৰু মানুহৰ শাৰীৰিকভাৱে সক্ষম বা কল্যাণ হওক এই উদ্দেশ্যে দিয়া হৈছিল আমি যে ইয়াত দেখা গ'ল যে এওঁলোকে যদিও ফাৰ্মিং কম্পষ্টখিনি কৰিছে নিমৰ গুৰিৰে মানে আমি যেনেকৈ কৰিছোঁ তেনেকৈ কৰিছোঁ কিন্তু আমি যিটো হাৰত নিমৰ গুৰিটো হ'ব লাগে ধৰক চাহপাতৰ গুৰি নিচিনা তেনেকুৱা হোৱা নাই এওঁলোকে কিবা অলপ ডাঙৰ ধৰণৰ কৰিছে আৰু পেকিংটোতো অলপ আখুৱা দেখা গৈছে দেখা পাই আমি ইয়াৰ পৰা চেম্পল এতিয়া আমি কালেকশ্যন কৰিলোঁ চেম্পলটো আমি লেবৰেটৰীত পঠাম লেবৰেটৰীত পঠালে যিটো সঠিক হয় তেওঁলোকে আমি বুজি পাম যে ঠিকে আছে যদি ইয়াত কিবা হৈছে লেবৰেটৰী সেইটো ক'ব এতিয়া আমি এইখিনি আমি চিল কৰি থৈছোঁ